Hello everyone, welcome to my new video. কি খবৰ সকলোৰে? আজি এটা ডেইলি ব্লগ মই আপোনালোকৰ আগত শেয়াৰ কৰিব লৈছো। সো ভিডিওটো প্লিজ হেকলৈকে চাব। এয়া ৰাতিপুৱা শুই উঠি আহিছো পুৰা মুখ চুখ ফুলি আছে। আৰু এইজন হৈছে আমাৰ মহাশয়। পোৱালিটো অনা বেছি দিন হোৱা নাই বাৰু, প্ৰায় 10 দিন মানে হৈছে। আৰু ৰাতিপুৱা সময়কণ ইয়াৰ লগতে অলপমান বিজি থকা হয়। চেক দিয়া আৰু এয়া মই অলপ গা পা ধুই ফ্ৰেছ হৈ আহিছোঁ আৰু যেহেতু ডিউটিও যাব লাগিব, ডিউটিৰ কাৰণে এতিয়া ৰেডি হ'বলৈ লৈছোঁ। এয়া অলপমান আৰু ডিউটিলৈ যোৱাৰ আগতে অকণমান স্কিন কেয়াৰ কৰি লৈছোঁ। তাৰপিছত মই ভাত পানী খাই ৰেডি হৈ গ'লোঁ আৰু ফাইনেলি মোৰ ডিউটি জেগাটো আহি পালোহি। তাকে মই আপোনালোকৰ আগত অকণমান দেখাই দিছোঁ। আৰু এখনে হৈছে মোৰ টেবুল, য'ত মই বহোঁ আৰু ছাইডতে এখন পেচেণ্ট চেকআপৰ কাৰণে এখন বেড আছে পেচেণ্টৰ। আৰু এখন মোৰ টেবুলখন, ইয়াতে মই আৰু মোৰ নিজৰ কামবিলাক ইয়াতে কৰোঁ। ডিউটি জেগাত বাৰু সদায় এনেকৈ ভিডিঅ' বনোৱা নহয়, চ' আজি বনোৱা হৈছে আৰু সেইকাৰণে নিজৰে অলপ ফটো চটো মাৰি লৈছোঁ আৰু দেই। তাৰপাছত এয়া গৈ পায়ে এটেণ্ডেঞ্চ ৰেজিষ্টাৰখনত ছিগনেচাৰটো কৰি লৈছোঁ আৰু এইটোৱে প্ৰথম কাম কৰা হয় ডিউটিলৈ গৈ, যিহেতু আজি প্ৰেজেণ্ট আছোঁ। তাৰপাছত লাহে লাহে নিজৰ কামখিনিও কৰা হয় আৰু লাহেকৈ এনেকৈ পেচেণ্টবিলাকো আহিছে চেকআপৰ কাৰণে, এনেই জাষ্ট নৰ্মেল চেকআপৰ কাৰণে আহিছিলে। আৰু এয়া মই ডিউটি এটেণ্ড কৰি ঘৰলৈ আহি গ'লোঁ আৰু এয়া আবেলি সময়ত অলপমান ৰেষ্ট লোৱাৰ পাছত শুই উঠিছোঁ। শুই উঠি অলপমান গাখীৰ জলপান খাই লৈছোঁ আৰু অকণমান ভোকো লাগিছিলে আৰু ঠাণ্ডাও লাগিছে। দেখিছেনে মই পূৰা চুৱেটাৰ পিন্ধি ল'লোঁ আৰু দেই। আৰু এইখিনি অকণমান মোৰ অফিচৰ কিছুমান কাম আছিলে কৰি, আৰু পূৰা ঠাণ্ডা বতৰ যিহেতু আজি ৰাতি আছিলে ভাতৰ লগত চিকেন। আজি ইয়াকে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। একেবাৰে এটা সৰু ডেইলি ব্লগ। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।